নমস্কাৰ, বৰ্তমান মই কেৰেলাত আছোঁ আৰু আজি মই কেৰেলাৰ কোচি হাইকোৰ্টৰ পৰা চেৰাই বুলি কোৱা ঠাইডোখৰলৈ ওলাইছোঁ। এই চেৰাই নামৰ ঠাইডোখৰতে কাষতে আছে সাগৰ, আৰৱ সাগৰ আছে। তাতে আছে চেৰাই বীচ, এখন সুন্দৰ বীচ। তালৈকে মই আজি বাইক লৈ ওলাইছোঁ। কেৰেলাৰ কোচি হাইকোৰ্টৰ কাষৰ পৰা। কোচি হাইকোৰ্টৰ কাষৰ পৰা চেৰাই বীচৰ দূৰত্ব হ'ল প্ৰায় 1 ঘণ্টা, আৰু সেইকাৰণে মই বাইকখন লৈ নিজৰ মটৰ বাইকখন লৈ ওলাই আহিছোঁ। আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে দেখিব যে কেৰেলাৰ যি ৰাস্তা পদূলি, টাউন হওক বা গাঁৱেই হওক বা ৰাষ্ট্ৰীয় ঘাইপথে হওক, আপোনালোকে এই ৰাস্তা পদূলিৰ কাষত বা ৰাস্তাৰ কিনাৰত জাবৰ জোঁথৰৰ দম দেখা নাপায়। যিদৰে অসম বা আমাৰ ভাৰতৰ আন ৰাজ্যবিলাকত জাবৰ জোঁথৰৰ দম দেখা পোৱা যায়। তামোলৰ পিক, গুটকাৰ পিক দেখা নাপায় এই কেৰেলাৰ বিভিন্ন স্থানবিলাকত। গতিকে লৈ এই যি কেৰেলাৰ সুন্দৰ স্থানবিলাক, এই সুন্দৰ স্থানবিলাক সুন্দৰ হৈ আছে জাবৰ জোঁথৰ নেপেলোৱাৰ কাৰণে, লেতেৰা নকৰাৰ কাৰণে। আৰু যদি আমি চাবলৈ যাওঁ যে পাব্লিকৰ যি এৱাৰনেছ লেতেৰা নকৰিবৰ কাৰণে ৰাস্তাৰ কাষত, সেই এৱাৰনেছেই কেৰেলাখন সুন্দৰ কৰি ৰাখিছে। কিন্তু আমি কি কৰোঁ, আমি আমাৰ নিজৰ ৰাজ্যখন পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা নকৰোঁ। কেৰেলাৰ পাব্লিকেও কেৰেলাখন পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰিছে। কেৰেলা চৰকাৰেও ৰাস্তা ঘাট পদূলিবিলাক সুন্দৰকৈ বনাইছে। তাৰ উপৰিও কেৰেলা চৰকাৰৰ আণ্ডাৰত কেৰেলাত যি পৌৰসভা আছে, বা কেৰেলা যি চৰকাৰ আৰু পৌৰসভা, এই পৌৰসভাই এক সুন্দৰ পদক্ষেপ লৈছে কেৰেলাক চাফা কৰি ৰখাত। বিশেষকৈ যিখন কোচি চহৰ সুন্দৰকৈ ৰখাত এক বিশেষ ভূমিকা লৈছে। কেৰেলা যি পৌৰসভা আছে, এই পৌৰসভাই কি কৰে, বহুতো ঠাইত প্ৰতি ঘৰতে একোটা ডাষ্টবিন দিছে। সেই ডাষ্টবিন লোৱাৰ বিনিময়ত প্ৰতি ঘৰ মানুহে 100 টকাকৈ দিবলগীয়া হয়। 100 টকা এবাৰ দিলেই হৈ গ'ল আৰু ডাষ্টবিনৰ কাৰণে। তাৰপিছত মন্থলি কিবা এটা 100 টকা এটা দিবলগীয়া হয় প্ৰতি ঘৰ মানুহে। তো সেই 100 টকা বা 150 টকা কিবা এটা লয় এই পৌৰসভাই, কাৰণ পৌৰসভাৰ নিজৰ কৰ্মচাৰীও আছে আৰু কিবা এটা ইনকাম কৰিবই লাগিব। গতিকে যিটো ইনকাম পৌৰসভাই কৰে, দৰমহা পাতি দিয়া আদি কৰিবলৈও হয়, কাম কৰিবলৈও হয়। তাৰ উপৰিও পৌৰসভাৰ যিবিলাক গাড়ী আছে, সেইবিলাকৰ মেইনটেনেঞ্চ কৰিবৰ কাৰণেও এটা টকা দৰকাৰ হয়। গতিকে তাৰ কাৰণেও এটা সামান্য পৰিমাণৰ টকা পৌৰসভাই লয়। কিন্তু যিদৰে টকা পৌৰসভাই লৈছে প্ৰতি মাহত স্থানীয় বাসিন্দাৰ পৰা, সেইমতে কামো কৰিছে। আমাৰ অসমৰ নিচিনাকৈ কি টকা লৈ বা পৌৰসভাই টকা লৈ যে কাম নকৰে, এনেকুৱা নহয়। ইয়াত পৌৰসভাই ইনকামো কৰিছে আৰু কামো কৰিছে। প্ৰতি সপ্তাহত 3 দিন প্ৰতি ঘৰ মানুহলৈ ৰাতিপুৱাই গাড়ী লৈ আহে আৰু মানুহৰ ঘৰৰ পৰা জাবৰ জোঁথৰ কালেক্ট কৰি লৈ যায়। সপ্তাহত কি কৰে তেওঁলোকে, এদিন আহি লৈ যায়হি যিবিলাক খোৱা ৱেষ্ট, ভাত পানীৰ পৰা আৰম্ভ কৰি যিবিলাক ৱেষ্ট হোৱা আছিলে, সেইবিলাক ৱেষ্ট গাড়ীত লৈ যায়। তো তেনেকৈ সপ্তাহৰ আৰু এদিন আহিব, যিবিলাক আপোনালোকৰ ধৰি লওক প্লাষ্টিকৰ সামগ্ৰী আছে, ভঙা চিঙা সামগ্ৰীবিলাক আছে, সেইবিলাক নিবৰ কাৰণে আহে। আৰু এদিন আহিব যিবিলাক পলিথিন ৱেষ্ট, ড্ৰাই ৱেষ্ট যিবিলাক আছে, সেইবিলাক আহি গাড়ীত তুলি লৈ যায়।
গতিকেলৈ সপ্তাহত 3 দিন মানুহৰ ঘৰলৈ মানে আহিবই গাড়ী পৌৰসভাৰ, আৰু প্ৰতিঘৰ মানুহৰ পৰা জাবৰ জোঁথৰ কালেকশ্যন কৰি লৈ যায়। আৰু ৱেষ্ট মেনেজমেণ্ট প্লাণ্ট, অৰ্থাৎ তেনেকুৱা মানে ফেক্টৰী নিচিনা এটা প্লাণ্টো আছে। তাত নি জাবৰৰ পৰা যিবিলাক আপোনালোকৰ খোৱা বস্তু জাবৰ আছে, ৱেষ্ট আছে, তাৰ পৰা সাৰ আদি বনায়। খেতি পথাৰত দিবৰ কাৰণে সাৰ বনাবৰ কাৰণেও তেনেকুৱা ব্যৱস্থা কৰা আছে। গতিকেলৈ যিবিলাক পদ্ধতিৰ মাজেৰে কেৰেলাখন পৰিষ্কাৰ কৰি ৰাখিব পৰা যায়, সেইবিলাক পদ্ধতি কেৰেলা চৰকাৰে গ্ৰহণ কৰিছে। আৰু পাব্লিকৰ এৱাৰনেছো আছে, পাব্লিকেও চিন্তা কৰে নিজৰ ৰাজ্যৰ কাৰণে। গতিকেলৈ দেখা পোৱা যায় যে কেৰেলালৈ যিবিলাক ফৰেনাৰ্ছ ফুৰিবলৈ আহে, যি বিদেশী পৰ্যটক আহে, তেওঁলোকেও কেৰেলাৰ মানুহৰ প্ৰশংসা কৰে, ইমান সুন্দৰ চাফ চিকুণ কৰি ৰাস্তা পদূলি ৰাখিছে। তাৰ উপৰিও কেৰেলাত আপোনাৰ লোকসকলে ট্ৰেফিক ৰুল মানি চলে, সুন্দৰকৈ গাড়ী চলাই, নিৰাপদভাৱে গাড়ী চলাই, সিমান স্পীড নিদিয়ে। গতিকেলৈ এক্সিডেণ্টটো বহুত কম। মদ পানী খাই মানুহে প্ৰায় গাড়ী নচলায়। গতিকে যিকোনো মানুহে আহি ইয়াত গাড়ী বাইক মানে চহৰত চলাব পাৰে। মোৰ নিজৰ বাইকখন কেৰেলালৈ অনা আজি মোটামুটি 6-7 বছৰ হৈছে। তো ইয়াত মই মানে চলাবলৈ ভয় নকৰোঁ বাইক, কাৰণ ইয়াৰ ছেফটি মই ফিলিং কৰোঁ। কিন্তু মই অসমত বাইক চলাবলৈ ভয় খাওঁ, কাৰণ অসমৰ বহু লোকে ট্ৰেফিক ৰুল ফ'ল' নকৰে। কেতিয়া কাক মানে খুন্দিয়াই মহতিয়াই দিব ঠিক নাই। তো সেইকাৰণে যিসকল ফৰেনাৰ্ছে ফুৰিবলৈ আহে, তেওঁলোকে ৰাস্তাটো নিৰাপদ অনুভৱ কৰে। তাৰ উপৰিও ইয়াত যদি চাই, পকেটমাৰ, চোৰ, গুণ্ডাগিৰি, ডকাইতি এইবিলাক প্ৰায় নাই। গতিকেলৈ আপুনি যদি ৰাতি 12টাতো বাইকখন লৈ ওলাই যায় বা ঘূৰি ফুৰে, আপোনাক দম দিয়া মানুহ কোনো নোলায়, কোনোৱে আপোনাক দম নিদিয়ে, আপুনি নিৰাপদে ফুৰিব পাৰে। আৰু ছোৱালীবিলাকেও ৰাতি নিৰাপদে ফুৰিব পাৰে। বহুতো ছোৱালীয়ে ৰাতি কাম কৰে IT চেক্টৰত, তেওঁলোকক ৰাতি ফুৰিবলৈ ভয় নকৰে। আনকি ৰাতি 3টা বজাতো ছোৱালীয়ে ওলাই যাব পাৰে। ৰাতি আপুনি বাছ ষ্টেণ্ডত কাম কৰি অহা, অফিচৰ পৰা অহা চুকা ছোৱালী দেখা পাব, অকলে বাছ ষ্টেণ্ডত থিয় হৈ আছে যাবৰ কাৰণে ঘৰলৈ। কিন্তু কোনো তেওঁলোকক মানে দিগদাৰি নকৰে আৰু কোনো বেয়া ব্যৱহাৰ নকৰে। গতিকে ছোৱালীবিলাকেও কেৰেলাত নিৰাপদ অনুভৱ কৰে। আৰু বিভিন্ন কথা আছে আমি কেৰেলাৰ পৰা শিকিবলগীয়া। আৰু গম পায়ে কেৰেলাক গডছ অ'ন কাণ্ট্ৰি বুলি কয়। ইয়াত সুন্দৰ পৰিৱেশ আছে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে, ফুৰিবলগীয়া বহুত ঠাই আছে, মন্দিৰ আছে, সাগৰৰ পাৰ আছে ফুৰিবলগীয়া। যদি আপুনি কেৰেলা ফুৰিবলৈ আহে, ইয়াত মেট্ৰ' আছে, পানীত চলাও মেট্ৰ' ট্ৰেইন নিচিনা আছে, মানে ধুনীয়া সুন্দৰ মানে ট্ৰেইন নিচিনা, সুন্দৰ পৰিৱেশ। আৰু সেইটো ৱাটাৰ মেট্ৰ' বুলি কয়। ৱাটাৰত মানে চলা ট্ৰেইন টাইপৰ হ'ব পাৰে। পানীত চলা আমি ক'ব পাৰোঁ, পানীত চলা ট্ৰেইন বুলি ক'ব পাৰোঁ। ৱাটাৰ মেট্ৰ' সুন্দৰ, মানে খুব সুন্দৰ উঠিবৰ কাৰণে। তাৰ উপৰিও জাহাজত ফুৰিব পাৰে, ব'টিং কৰিব পাৰে। ইয়াত ডাঙৰ ডাঙৰ হ্ৰদো আছে, সাগৰত ফুৰিবলৈ যাব পাৰে ইচ্ছা কৰিলে। সাগৰীয় ডাঙৰ ডাঙৰ মাছ, য'ত মানে সাগৰৰ পৰা মাছ ধৰি আনি পেলাই ষ্টক কৰে, তাত যাব পাৰে। বহুত ডাঙৰ ডাঙৰ মাছ ধৰে ইয়াত, এটা মাছ 1 কুইণ্টেলৰ ওপৰত পাৰ হৈ যায়, তাত চাবলৈ যাব পাৰে। তো আপোনাৰ কেৰেলাৰ পৰা যদি আপুনি যাব বিচাৰে, গোৱা যাব পাৰে। কেৰেলাৰ পৰা গোৱাৰ দূৰত্ব 8 ঘণ্টাৰ হ'ব। কেৰেলাৰ পৰা তামিলনাডুৰ ওচৰত লাগিয়ে আছে। আপুনি যদি কেৰেলা আহে, বিভিন্ন মন্দিৰ
চাব পাৰে। ইয়াত যিবিলাক মন্দিৰ মছজিদ গীৰ্জা আছে বহুত সুন্দৰ সুন্দৰ চাবলগীয়া ঠাই। ইয়াত আপোনাৰ শ্ৰী পদ্মনাথ টেম্পলো আছে কেৰেলাত অতি বিখ্যাত, যদিও মই যোৱা নাই শুনিছোঁ ইয়াৰ কথা। গুৰুবায়ুৰ টেম্পল আছে, চাবলৈ যাব পাৰে। আৰু ডাঙৰ ডাঙৰ মিউজিয়ামো আছে, মিউজিয়াম চাব পাৰিব। ভাল ভাল হোটেল আছে, থকা মেলা সুন্দৰ ব্যৱস্থা আছে হোটেলত। সেইকাৰণে মই কওঁ কি আমাৰ যিসকল অসমৰ ল'ৰা ছোৱালী আছে তেওঁলোকে কেৰেলা ফুৰিবলৈ আহক আৰু চাওক কিদৰে কেৰেলা ডেভেলপমেণ্ট কৰিছে, কিদৰে কেৰেলাৰ লোকসকলে নিজৰ ৰাজ্যখনক আগবঢ়াই নিয়াত আগভাগ লৈছে। কেৰেলাত প্ৰায় 98% কৰাপশ্যন কম, ভ্ৰষ্টাচাৰ কম। সকলো মানুহেই নিজৰ ৰাজ্যখন কেনেকৈ আগবঢ়াই নিব পাৰি সেইটো চিন্তা কৰে। সেইকাৰণে আপোনালোকে দেখিবলৈ পাইছে কেৰেলাৰ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বিজনেছলৈকে কিমান সুন্দৰকৈ চলি আছে। গতিকে আমিও কেৰেলাৰ পৰা বহুত শিকিবলগীয়া আছে। সকলোৱে কেৰেলা ফুৰিবলৈ আহক আৰু চাওকহি, ইয়াৰ সুন্দৰ পৰিৱেশৰ লগত নিজকে বিলীন কৰি দিয়ক। আজিলৈ সামৰিছোঁ, আকৌ লগ পাম।